নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ তৃষা এডুকেশ্যনৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে গমে পাইছে SI পৰীক্ষা যোৱা 24 এপ্ৰিলত হৈ যোৱা প্ৰশ্নকাকতখন ইতিমধ্যে লিক হৈছিল, ছ'চিয়েল মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু ইয়াৰ বাবে তদন্ত হৈ আছিল আৰু 3জনক ইতিমধ্যে আৰক্ষীয়ে আটকো কৰিছিল আৰু আমি সকলোৱে আচৰিত হৈছিলোঁ যে এতিয়ালৈ হিমন্ত বিশ্ব শৰ্মা বা DGP অসম পুলিচ ভাস্কৰজ্যোতি মহন্ত ছাৰে এতিয়ালৈ কোনো ধৰণৰ একো নটিচ প্ৰকাশ কৰা নাই বা কোনো ধৰণৰ একো ৰিয়েকশ্যন লোৱা নাই। কিন্তু ইতিমধ্যে অলপ আগতে ছ'চিয়েল মিডিয়া যোগে DGP অসম পুলিচ পেজত ভাস্কৰজ্যোতি মহন্ত ছাৰে এটা কথা স্পষ্ট কৰি দিছে যে ইয়াত তেওঁ ইতিমধ্যে স্পষ্ট কৰিছে যে এই হৈ যোৱা ঘটনাটোৰ ওপৰত তেখেতে তদন্ত কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছিল আৰু ইতিমধ্যে 3জনক আটক কৰা হৈছিল আৰু তেওঁ ইয়াত স্পষ্টভাৱে প্ৰকাশ কৰি দিছে যে আপোনালোকে ইয়াত চাওক কথাটো হ'ল সোণমণি কোঁচ মৰিগাঁৱৰ এগৰাকী প্ৰাৰ্থীয়ে পৰীক্ষা দি উঠাৰ পাছত তেখেতৰ কথাৰ ইনভিজিলেটৰজনৰ নিৰ্দেশ মৰ্মে বাছনি পৰীক্ষাৰ প্ৰশ্নকাকতখন নিজৰ লগত ঘৰলৈ লৈ আহে আৰু অকলে সোণমণিয়ে নহয়, তেওঁৰ লগত একে কথাৰ প্ৰত্যেকজন পৰীক্ষাৰ্থীকে এনে কৰিব কোৱা হৈছিল। সেই ইনভিজিলেটৰজনৰ এক ভুল আছিল। প্ৰশ্নকাকতখন তেখেতে ঘূৰাই ল'ব লাগিছিল। পিছত সোণমণিৰ বন্ধুৱে প্ৰশ্নকাকতখন সামাজিক মাধ্যমত দিয়াৰ বাবে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আমি ইনভিজিলেটৰজনৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ। লগতে এইটোও জনালোঁ যে যোৱা ৰবিবাৰে হৈ যোৱা পৰীক্ষা সম্পূৰ্ণভাৱে নিকা আৰু নিখুঁত আছিল। আপোনালোকে দেখিলে ভাস্কৰজ্যোতি মহন্ত ছাৰে ইতিমধ্যে ধুনীয়াকৈ কৈ দিছে যে এই পৰীক্ষা নিকা আৰু নিখুঁতভাৱে হৈ যোৱা বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছে। ইয়াত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিবলগীয়া একো কথা নাই। তেওঁ যিহেতু প্ৰকাশ কৰিলে আৰু সম্পূৰ্ণ ঘটনাটো আচলতে কি আছিল তেখেতে জনাই দিলে। এইখিনি আছিল ভিডিঅ'টোত জনাবলগীয়া। ধন্যবাদ।